গাইছ ভোগালী বিহু আহি পাল তো সকলোকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। পাছত দেখছে এইটো ভেলাঘৰ মানে মেজিহে আমাৰ ভেলাঘৰ নহয়, এইটো বনালোঁ আৰু এইখিনি টাইমতে। আজি হ'ল উৰুকা, তো আজিয়ে বানাই থলোঁ, কালিতো ৰাতিপুৱা পুৱাব লাগিব না। তো সকলোকে কিন্তু ভোগালী বিহু শুভেচ্ছা থাকিল। আৰু এইফালে বহুত কাম চাম কৰিলোঁ আজি, একদম ৰেষ্টেই পোৱা নাই। ইটাৰ গা চা ধুই মাত্ৰ ভাত চাত খান, ঠাণ্ডা লাগছি, ঠাণ্ডা বতৰ না আজি। তো যাই মাত্ৰ চাওঁ কহাই কি আৰু কাম আছে সেইখিনি কৰি চৰি আৰু আজি ৰাতি গাইছ ধুমু একদম পুৰা এনে এটা খানা হৈ আছে না, আয়োজন মানে চববিলাক মাংসই আছে, পাৰ, হাঁহ, লোকেল, আৰু ইফালে অলপ গাহৰি সেনেকৈ আছে। আৰু ইফালে ব্ৰইলাৰ বা আনাৰস সেইটো নাজানো, সদায় খাই থকা যায় না, সেইটো আৰু বাদ দি আজি নাখাবও পাৰোঁ। বাকীকেইটা কিন্তু খাম আজি, আপোনালোকে ব্লগটো চাব। ভোগালী বিহু বুলি পিঠা পনাৰ বহুত আয়োজন চলি আছে, তো কালি 1 তাৰিখে দেখাম, আজি খানাটো দেখাম। এইফালে বঢ়িয়াকৈ বিহুৰ পিঠা, এইফালে এয়া নাৰিকল দিয়া পিঠা, আৰু এয়া হ'ল তিলৰ পিঠা। আৰু এই পিঠাগুৰি শেষ হ'ব লগা হ'ল, পিঠা পুৰা লাষ্ট টাইম দুখন হ'ব আৰু কিবাকে। আৰু এইফালে হৈ আছে নাৰিকল বঢ়িয়া। এই হৈ গ'ল এই দুটা হ'ল কাকাল চিঙা পিঠা, 3-4 দিন মান আগতে বনোৱা হৈছিল। এতিয়া খাই এই দুটাই আছে, বিহুক লৈ খাবা এইয়ে। আৰু এইফালে আছে আমাৰ বিখ্যাত চুঙা পিঠা, এয়া চাওক পৰহি পুৰা চুঙা পিঠা। খাই আমাৰ মাত্ৰ 3-4টা মানহে আছে, বিহুক লৈ খাবা। তো এইটো হ'ল ইয়াতে থৈ দিলে ধুনীয়াকৈ লুকাই খানাৰ কাৰণে। এই পিঁয়াজ, জলকীয়া, এই জাতিলাও, লং, আদা, নহৰু এইবিলাক আমি কৰিলোঁ। বাবুই আমাৰ ডিষ্টাৰ্ব দি আছে, তথাপিও ভোগালী বুলি, উৰুকা বুলি অলপমান যা যোগাৰ কৰিছোঁ। এইফালে গাইছ চাই লওক, পুৰা একদম পুৰা জোগাৰ বাহিকা চলি আছে একদম। আজি ৰাতি পুৰা খাব লাগিব আৰু গোটেই ভোগ কৰিব লাগিব গাইছ, ভোগালী বিহুত ভোগ কৰিব লাগিব। একবাৰ হাই বুলি ক, হাই বুলি ক, হাই দেদি, হাই দি, হাই। এটা হাঁহৰ মাংস আৰু ইফালে গাহৰি কিন্তু কটনে দেই, এই গাহৰিৰ এই ধুনীয়াকে গাহৰি পুৰা হ'ব আজি। আৰু ইফালে হাঁহৰ মাংস পুৰা একদম, হাঁহৰ মাংসৰ একদম পুৰা একদম আঞ্জা। কৰ কি পাইছে সিয়ে বকছি বাবাই, যি মুখত আহিছে সিয়ে কৈ দিছে আৰু ঠাচকে। আৰু ইফালে হ'ল পাৰৰ মাংসৰ আয়োজন, ডাবল জুই। পাৰৰ মাংসখিনি সেইফালে ফাইনেলি পাই গ'লো আমাৰ পাৰৰ মাংস। এইখিনি পাৰৰ মাংস ধুনীয়াকৈ, সেইফালে হাঁহ, পাৰৰ মাংস, হাঁহ আৰু পাৰৰ মাংস, হাঁহ আৰু ধুনীয়াকৈ লোকেল। এইফালে আছে চব আয়োজন হৈ গৈছে বস্তুবিলাক। আছে গাইছ লোকেলখিনি, ইয়াতে লোকেলখিনি আছে। বাকী গাহৰি আৰু হাঁহ তাতে আছে, আৰু ইয়াতে আছে পাৰৰ মাংস, 4বিধ মাংস গাইছ। এয়া হৈছে তিলৰ মাংস দি পাৰৰ মাংস, এয়া হৈছে তিলেদি পাৰৰ মাংস। এতিয়া ধুনীয়াকে খাব লাগিব ভাত খাৰ আগতে। এই হৈছে ধুনীয়া। গম পাই। আৰু ইয়াতে গাহৰি পুৰা ধুনীয়াকে এই একদম বঢ়িয়াকে হৈ আছে। আৰু এইফালে কিছুমান হৈছে কেইটামান পিচ, খাব লাগিব আৰু এতিয়া বঢ়িয়াকে। এইটো পাৰৰ মাংস আহি ৰেডি, পুৰা তিলেদি বনাইছে, মানে তিলেদি পাৰৰ মাংস। আৰু ইফালে ই আৰু ইখানকে চুহি আছে, কৰচখানকে। ইফালে এতিয়া যেইটা মানুহে এতিয়া ভাগাৰ পিছত আমি খাব লাগিব, নে নহয় বাই? তই ভাগাবি না? তই ভাগাবি? তিলেদি হাঁহৰ মাংস 1 বাতি পালো, এতিয়া আৰামছে খাব লাগিব। ইফালে চবৰে ভাগ কৰা হৈছে, কিছুমানে খালাগে, এতিয়া মই এইখিনি গাইছ বঢ়িয়া। টিকা খাবি না নাখা?
আৰু মাংস কেনে মজা না মজা হৈছে খাই থাক দে আৰু এক পিচ খাই দেখা আৰু এক পিচ ধুনীয়া সোৱাদ একদম মজা হ'ব দে ফাইনেলি এইফালে ধুনীয়াকে গাহৰি পুৰা আহি গ'ল পুৰা এইফালে গাহৰি বিতৰণ কৰি আছে মানুহ বহি গৈছে একদম পলিথিনত গাহৰি এইফালে পুৰা ভাগি আছে এইফালে এইটো খাৱাত বিজি এইফালে মৰেই খাই দিওঁ আৰু গাহৰি আৰু এইফালে পাৰ কমপ্লিট লোকেল আৰু হাঁহ আছে খাব লাগিব এইফালে ধুনীয়াকে হাঁহ হৈ আছে একদম ধুনীয়া কালাৰ হৈছে আৰু এইফালে কোমৰাই দি হাঁহ হ'ব আজি কোমৰাই দি ৰান্ধনী খুৰা বাকী চব মাখানে বহি আছো এইফালে আছে লোকেল হাঁহ তাতে হাঁহ হৈ আছে এইখিনি জেগাত ধুনীয়াকে খুৰাৰ কাৰণে এইটো ৰান্ধনী এইফালে ফাঁচ মাৰি আছে এইফালে আহোন বহি আছে এইফালে তো মামা হাই দিদি আৰু এইফালে কোমৰা হৈ গেল ধুনীয়াকে হাঁহ দি কোমৰা সেয়েতো হৈ যাব আৰু এইখিনি লোকেল কি দি লোকেল মাংস আলু দিহে বোলে লোকেল মাংস আৰু বিলাহী এইখিনি কি ক'ব খানাটোৰ বিষয়ে আজি মই আজি খানাটো মানে পুৰা মেনেজ কৰি আছো হয় নেকি হয় কেনেকুৱা হৈছে দেখিব কমেণ্ট কৰক কমেণ্ট কৰক প্লিজ কাৰ খাব মন গৈছে এইফালে হাঁহ হৈ আছে কোমৰাই দি ধুনীয়াকে এইফালে মামাহঁত চব বহি আছে একদম বঢ়িয়াকে এইফালে নাচি আছে একদম পাৰ্টি চলি আছে ধুনীয়াকে পাৰ্টি অকলে নাচি আছে লোকেল 2 পিচ উইলে লৈছো পুৰা এই এটা টেষ্ট কৰি খাই চাও কেনে লাগে ধুনীয়াকে গাইছ ইফালে ডেন্স পুৰা ডেন্স চলি আছে বিহু ডেন্স চাই থাকক অলপ এনজয় কৰক খানা ৰেডি ইফালে চব বস্তু আহি আছে ধুনীয়াকে এতিয়া খাব লাগে কাইতে বগাত দিব লাগে বস্তুবিলাক ভালকে আহিবা নাই আহিব ধুনীয়াকে তো খানাটো খাই উঠিলো ধুনীয়া লাগিল খাই বঢ়িয়া মেচ পালো কি মজা লাগছে খাই ভাল লাগছে এনজয় অলপ করলো ব্লগটো চাব ব্লগটো চাই মাত্ৰ ধুনীয়াকে লাইক কৰিব কমেন্ট কৰিব শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰি দিব আৰু সকলোকে ভোগালী বিহুৰ বহুত শুভেচ্ছা জনালো আৰু ব্লগটো এইখিনি গুড নাইট টাটা